নমস্কাৰ বন্ধুসকল, মই ৰঞ্জিতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে খুলে আছে। এতিয়া ৰাতিপুৱা 6:30 বাজিছে আৰু 6:30 বজাৰ পৰা মই ব্লগটো আৰম্ভ কৰি দিছোঁ। আজি দিনটোলৈ এফালে ওলাই যাম, গতিকে ক'লৈ যাম কি কৰিম আপোনালোকক গাটো ধুই অহাৰ পিছতে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, এতিয়া গা ধুই হৈ গ'ল। মই যাবলৈ লৈছোঁ আপোনাৰ ডিব্ৰুগড় জিলাৰ লাহোৱালৈ এইটো কাৰণে যাবলগীয়া হৈছে কিয়নো আজি আমাৰ কণমানি প্ৰজ্ঞাশ্ৰী আৰু তাইৰ মাক আৰু তাইৰ লগতে এনায়কক ডিব্ৰুগড় লাহোৱালৰ ভাড়াঘৰত থ'বলৈ যাওঁ। গতিকে মনটো অতিকে বেয়া। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি গৈ থাকোঁতে ক'তনো কি পালোঁ কি কৰিলোঁ। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে মই নতুন বন্ধুসকলক কৈছোঁ, যিসকলে এই ভিডিঅ'টো নতুনকৈ ভুমুকি মাৰিব তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো যাতে দবাই দিয়ে, কিয়নো যাতে মই পিছত যিবোৰ ভিডিঅ' বনাম তাৰ নটিফিকেশ্যনসমূহ তেওঁলোকে পাব। গতিকে পলম নকৰি ভিডিঅ'টো আগবঢ়াব। আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আজি মনটো সঁচাকৈ অতিকে বেয়া। বন্ধুসকল, আমাৰ কণমানি প্ৰজ্ঞাশ্ৰী আমাৰ জীৱনলৈ আহিছিল এই বছৰে আপোনাৰ মাৰ্চ মাহৰ 10 তাৰিখে। আৰু যিহেতু আপোনালোকে জানে সমগ্ৰ পৃথিৱীতে কৰোণা মহামাৰীয়ে দেখা দিছিল, যাৰ ফলস্বৰূপে আমাৰ ভাৰতবৰ্ষতো লগতে আমাৰ অসমতো আপোনাৰ 24 তাৰিখৰ পৰা মাৰ্চৰ আপোনাৰ লকডাউনৰ ব্যৱস্থা কৰা হৈছিল, যাৰ ফলস্বৰূপে তাই অতদিনে আমাৰ লগত থাকিলে। এতিয়া আপোনাৰ ডিব্ৰুগড়লৈ যাবলগীয়া হৈছে কিয়নো তাইৰ মাক ডিব্ৰুগড় পলিত পঢ়ি আছে। যিহেতু এতিয়া কলেজবোৰ আৰু স্কুলবোৰ লাহে লাহে খুলিছে, ক্লাছ হৈছে, গতিকে তাই আমাৰ পৰা আঁতৰি ডিব্ৰুগড়ত থাকিবলগীয়া হৈছে। গতিকে ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ যে তাইৰ জীৱনটো যেন ভালে কুশলে ৰাখক। আমি ভুপু গৈ আছো নহয় চোন, তুমি গৈ আছা, আমি ডিব্ৰুগড় গৈ আছো চোন দেই। ডিব্ৰুগড় আমি ফুপু কৰিম দেই। তুমি হেৰি কৰিবা দেই, ভালকে থাকিব দেই, মই বুজিম দেই। বন্ধুসকল, এতিয়া আমি চেপন পামগৈ। চেপন পাই পিনি আমি ৰাষ্ট্ৰীয় ঘাইপথত উঠিম। কিন্তু তাৰ আগতে আপোনালোকে এইডোখৰ দেখিছেনে, ইমান ধুনীয়াকৈ ৰাস্তাটো চাফ চিকুণ হৈ আছে। দুইফালে কেৱল ধুনীয়া ধুনীয়া বাগান, চাহৰ বাগান হয়। বন্ধুসকল, আমি এতিয়া আহি চেপন হায়াৰ ছেকেণ্ডেৰী পালোহি। আজি প্ৰজ্ঞাশ্ৰীয়েও তাই বহুত আমনি কৰিছে, যিহেতু তাই আনকালে ইমান দীঘলীয়া যাত্ৰা কৰি পোৱা নাই। কেৱল তাই নিজৰ এনায়কৰ ঘৰলৈহে গৈ পাইছে। এনেকৈ ক'লেও আমি দীঘলীয়া যাত্ৰা কৰা নাই ক'ভিড-19ৰ কাৰণে। বন্ধুসকল, আপোনালোকে চৰাইদেউ সোণাৰী হৈ আহিলে এই সোঁফালৰ ৰাস্তা যিটো দেখিছে, সেই ৰাস্তাটোৱে আহি পিনি চেপন ওলাব পাৰিবহি। এতিয়া আমি 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উঠিলোহি। এই আপোনাৰ উঠি দেখিছে। এতিয়া আমি ক্ৰমান্বয়ে আপোনাৰ আগলৈ গৈ থাকিম, আগুৱাই ডিব্ৰুগড়লৈ বুলি। বন্ধুসকল, আমি এতিয়া আহি মৰাণ পালোহি। এই মৰাণৰ আজি দেওবৰীয়া বজাৰ বহিছে। ৰাতিপুৱাতে আপোনাৰ দেখিছে কিমান মানুহ হৈছে বজাৰত। আজি যিহেতু আমাৰ কণমানি প্ৰজ্ঞাশ্ৰীয়ে বহুত আমনি কৰিছে, গতিকে তাইক মোৰ সন্মুখৰ চিটতে বহাই লৈছোঁ আৰু তাইক ফুচলাই কিবা কিবি কৈ গৈ আছোঁ। ৰাস্তাটোৰ বাওঁ চাইডে এখন ধুনীয়া সোণালী ধাননি পথাৰ আৰু সন্মুখত এখন ধুনীয়া আপোনাৰ ৰেলৰ ব্ৰিজ
এতিয়া আমি বুঢ়ীদিহিং নদীৰ ওপৰত গৈ আছোঁ। এইখন আপোনালোকে দেখা পাইছে যিখন, এখন বুঢ়ীদিহিং নদী হয়। কৰিবা কষ্ট কৰি নাথাকিবা এই ৰাস্তাটোৰ বাওঁ চাইডে এটা কোভিড কেয়াৰ চেণ্টাৰ দেখা পাইছোঁ। এইখন মেইন গেট নহয়, ইফালে যাব লাগিব। এতিয়া আমি সপৰিয়ালে মিলি জগন্নাথ মন্দিৰত এটা সেৱা আগবঢ়াই যাওঁ। বন্ধুসকল, আপোনালোকে এটা কথা জানেনে? এই জগন্নাথ মন্দিৰটো পুৰী জগন্নাথ মন্দিৰ পাছতে দ্বিতীয় বৃহত্তম জগন্নাথ মন্দিৰ হয় ভাৰতবৰ্ষৰ ভিতৰত। এতিয়া আমি মন্দিৰৰ ভিতৰলৈ মেইন প্ৰৱেশদ্বাৰেদি সোমাই আহিছোঁ। মেইন জগন্নাথ মন্দিৰটোৰ লগতে আমি বহুতকেইটা সৰু সৰু মন্দিৰ দেখা পাইছোঁ। এইটোৱে মেইন আপোনাৰ মন্দিৰটো, জগন্নাথ মন্দিৰটো আপোনালোকে দেখিব। ওপৰত মই ক্ৰমান্বয়ে গৈ আছোঁ, দেখাই গৈ আছোঁ, আপোনালোকক দেখিব ওপৰলৈ। এইটোৱে মন্দিৰৰ মেইন ভাগটো আপোনালোকে দেখা পাইছে, ইমান ধুনীয়া হয়। মেইন জগন্নাথ মন্দিৰটোৰ ভিতৰ ভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, যিহেতু ইয়াতকৈ ভিতৰলৈ কেমেৰা নিবলৈ দিয়া নহয়। এইটো হনুমান মন্দিৰ হয়, আপোনালোকে দেখিছে। এই হনুমান মন্দিৰৰ ভিতৰলৈ সোমাই আহোঁতে সোঁ চাইডে এইটো হনুমান মন্দিৰ দেখা পাব, আপোনালোকে দেখা পাইছে। বন্ধুসকল, এইটো নৱগ্ৰহ মন্দিৰ হয়, আপোনাৰ জগন্নাথ মন্দিৰৰ ভিতৰতে আছে। জগন্নাথ মন্দিৰৰ ভিতৰত অৱস্থিত আপোনাৰ 9টা গ্ৰহৰ এইটো মন্দিৰ হয়, নৱগ্ৰহ মন্দিৰ হয়। এইটো ৰাম দৰবাৰ মন্দিৰ হয়, আপোনালোকে দেখিছে ৰাম দৰবাৰ মন্দিৰ। বিষ্ণু মহেশ, আপোনাৰ নাৰদ, লক্ষী চব আছে, দেখিছে আপোনালোকে। মন্দিৰ হয় আপোনাৰ মন্দিৰ শেষৰ ফালে এইটো দেখা পাব আপোনালোকে। এইটো বিমলা মন্দিৰ বুলি কয়, বিমলা হেৰিয়ৰ মন্দিৰ হয় এইটো। তাৰ আগত এইটো আপোনাৰ হেৰিটো আছে, দেখা পাইছে এইটো। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ।
আন এটা ভিডিঅ'ত প্ৰজ্ঞাশ্ৰীনো কেনেকুৱা ভাড়াঘৰত থাকে দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ।